হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অইন এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাম যে তেলৰ পিঠা কেনেকৈ বনাব। চ' দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তেলৰ পিঠা বনাবলৈ হ'লে আপোনালোকে প্ৰথমতে অলপমান পিঠাগুড়ি ল'ব লাগিব। তাৰপিছত এই পিঠাগুড়িখিনি পানীৰে মিক্স কৰি ল'ব লাগিব। যেনেদৰে আমি আটা বনাওঁতে মিক্স কৰোঁ পানীৰে, তেনেকৈ পানীৰে মিক্স কৰিব লাগিব। এতিয়া আমি সৰু সৰু লাড়ুৰ নিচিনাকৈ বনাই অলপমান চেপেটা কৰি দিব লাগিব। এয়া ভিডিঅ'টোত দেখুৱাৰ দৰে এনেদৰে সৰু সৰু চেপেটা কৰি ল'ব। এতিয়া আপোনালোকে গেছ বা জুইৰ চৌকাত এনেদৰে কেৰাহীটো বহাই দিব। তাৰপিছত কেৰাহীটো অকণমান গৰম হ'বলৈ দিব। কেৰাহীটো গৰম হোৱাৰ পিছত আপোনালোকে কেৰাহীত অলপমান তেল ঢালি দিব। তাৰপিছত আপোনালোকে এই তেলখিনি অলপ সিজিবলৈ দিব। যেতিয়া তেলখিনি সিজিব তেতিয়া পিঠাবোৰ এনেদৰে কেৰাহীত এটা এটাকৈ দি যাব। পিঠাবোৰ দিয়া হোৱাৰ পিছত অলপ টাইম সিজিবলৈ দিব। তাৰ পিছত আকৌ পিঠাবোৰ কৰাচেৰে এনেদৰে ওলোটাই দি দিব, যাতে পিঠাবোৰ দুয়োফালে ভালদৰে সিজে। পিঠাবোৰ এনেদৰে কৰাচেৰে 2-3 বাৰমান ওলোটাই দি থাকিব। পিঠাবোৰ এনেদৰে ৰঙা ৰঙা হোৱাৰ পিছত কেৰাহীৰ পৰা তাক উঠাই আনিব। এইয়া চাওক না আপোনালোকে পিঠাবোৰ কি ধুনীয়া ধুনীয়া হৈছে। এতিয়া আৰু আপোনালোকে কি চাই আছে, খোৱা আৰম্ভ কৰি দিয়ক। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। তো আজিলৈ নমস্কাৰ।